হে ফ্ৰেণ্ডছ, তো আজিৰ ভিডিঅ'টো এটা মানে ৰহস্যময় ভিডিঅ' হ'বলৈ যাই আছে। কাৰণটো মই গৈ আছোঁ আমাৰ ওচৰৰে এটা মন্দিৰত। তো নামটো কৈ দিলে মানে জানিব চাগে কিছুমানে। তো নামটো হৈছে বৰশিল মন্দিৰ। তাত মানে এনেকুৱা এটা শিল আছে যিটো শিল মানে ক্ৰমান্বয়ে বৃদ্ধি হৈ যায় আছে। তো সেই শিলটোৰ ৰহস্য মানে কোনো নাজানে বৰ্তমানলৈকে কিয় শিলটো মানে বৃদ্ধি হৈ যায় আছে, কিয় মানে তেনেকুৱা হৈ আছে কোনো নাজানে। তালৈ যাই লওঁ, তো যোৱাৰ পিছত মানে কিছুমান কথা জানিব বিচাৰিম তাৰ পৰা। তো যাই লওঁ প্ৰথমতে। তো আহি পাই গ'লোঁ আমি মন্দিৰৰ গেটখন। চাব পাৰে মন্দিৰৰ গেটখন এইখনে হৈছে, মানে এইটোৱে হৈছে বৰশিল মন্দিৰ। তো ভিতৰলৈ সোমাই যাই আছোঁ আমি গেটখনেৰে। বেক কেমেৰা কৰি দেখাই আছোঁ মই। এইখনে হৈছে মন্দিৰৰ গেট। তো চাব পাৰে বৰশিল আশ্ৰম বুলি লিখা আছে। তো মই কোৱা মানে মন্দিৰো আচলতে আশ্ৰমো। চাব পাৰে গেটখন। তো ভিতৰলৈ সোমাই যাই আছোঁ মন্দিৰৰ গেটখনৰে আমি। তো এইটোৱে হৈছে সেইটো মন্দিৰ। তো চাৰিওফালে চাব পাৰে মন্দিৰৰ প্ৰাকৃতিক পৰিৱেশটো চাব পাৰে। তো এইফালে মানে যেতিয়া মানে ইয়াত ফাকুৱা হয়, মানে যেতিয়া ফাকুৱা আহে তেতিয়া মানে ইয়াত মানে ধুনীয়া পাৰ্টি হয়, ডাঙৰ পাৰ্টি হয়। আৰু ইয়াতে মানে সেই ঠাইখিনিতে মানে আৰিয়া দিয়ে সকলোৱে। তো মনৰ মানে আশা পূৰণৰ বাবে সকলোৱে আৰিয়া দিয়ে। তো আৰু যদি মোৰ ভিডিঅ'টো চাই থকা কোনোবাই এইবাৰ আৰিয়া দিব বিচাৰে তেতিয়া মানে আহিলেই হ'ল। তো ফাকুৱাৰ টাইমত আহিলেই হ'ল আৰু ইয়াত। মোৰ লগত আছে এজন খুৰা। তো খুৰাই কৈ দিব অলপ মন্দিৰটোৰ বিষয়ে কৈ দিব আপোনালোকক। খুৰা, মানে মন্দিৰটো মানে কেতিয়া ফাৰ্ষ্ট মন্দিৰটো আছিল নে শিলটো আছিল? মানে মন্দিৰো আছে, শিলো আছে। এই বহুদিনে বহুত আগৰে মানে শিলটো। তো মানে কোনোবা আনিছিল নেকি শিলটো? মানে বিষ্ণু বাবা আছিলে, বহুত পুৰণা মানুহ। বিষ্ণু বাবা আছিলে। তো তেতিয়াৰ পৰা মানে শিলটো ইয়াতে আছে আৰু মানে শিলটো মানে সঁচাকৈ ডাঙৰ হৈ গৈছে নে মানে? তো আৰু শিলটোত মানে কেনেকুৱা ধৰণৰ ৰহস্য আছে? শিলটোত ঢেঁকী আছে। তো তাত ছবি আঁকা আছে মানে ঢেঁকীৰ। তো আপোনালোকে গম পালে শিলটোত মানে ঢেঁকীৰ ছবি আছে। আৰু কিহৰ ছবি আছে? আৰু কাঁহৰ কাঁহী আছে। কাঁহৰ কাঁহী। তো আৰু কাঁহৰ কাঁহীৰো ছবি আছে বোলে। তো আমি শিলটো চাই ল'ম। আৰু কি আছে? কাছৰ হাতী, কাছ এইবিলাক সকলোৰে ছবি আছে। সেইখিনি কথাখিনি ক'লেই খুৰাই। তো শিলটো আমি চাবলৈ গৈ আছোঁ। এইফালে যাব পাৰিম? আচ্ছা, তো আহক, আপুনিও আহক। তো শিলটো চাবলৈ গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। শিলটো এইটোৱে শিল। তো আপোনালোকে চাব পাৰে, মই চাৰি চাইডৰ পৰা দেখাই আছোঁ আপোনালোকক। সেইফালে যাব পাৰিব। তো শিলটো এইটোৱে শিল, চাব পাৰে আপোনালোকে। কাষৰ পৰা দেখাই আছোঁ আপোনালোকক। তো এইটোৱে শিল। তো আগফালে সেইটো মন্দিৰ। ইয়াত চাব পাৰে। মানে কি হেৰিখিনি ক'ত আছে দাদা? মানে কি চিত্ৰখিনি, যিখিনি চিত্ৰ আছে ওপৰতে আছে ন? তো ভালকৈ দেখা নাপায় শিলটোৰ চিত্ৰখিনি। তো শিলটোত মানে অলপ হেৰি হোৱা নাছে। তো এইফালে চাব পাৰে আপোনালোকে। এইটো হ'ল ঢেঁকী। তাৰপিছত আপোনালোকে এইফালে চাব পাৰে। ইয়াত মানে ওচৰৰে বহুত ঠাইৰ পৰা মানুহ আহে। তো শিলটো চাবৰ কাৰণে আহে, পূজা পাঠ কৰে ইয়াত মানে। তো আপোনালোকে যদি কোনোবা আহে শিলটোৰ কাৰণে, তো আহিব পাৰে। এইখন হ'ল কাঁহী। কাঁহীও আছে এখন, চাব পাৰে আপোনালোকে। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰখিনি কৰি দিব। তো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। তো আজিলৈ বাই, ধন্যবাদ, জয় অসম।